গৰম গৰম ভাত আহি গ'ল। গুড মৰ্ণিং ফ্ৰেণ্ডছ। তো আজি স্বাধীনতা দিৱস আৰু এতিয়া মই ওলাই আহিছোঁ অফিচলৈ। তো বতৰ বিৰাট বেয়া দেখিছেনে, একদম পূৰা বৰষুণ, চবফালে পানী হৈ আছে। তথাপিও ফ্লেগ হোষ্টিং কৰিব আছে। তো মই গৈ আছোঁ বৰ্তমান ডিমৌলৈ। তো ফ্লেগ হোষ্টিং কৰি আহোঁগৈ। অহাৰ পিছত আজি এটা ব্লগ বনাম বুলি ভাবিছোঁ আৰু কি কৰিম এতিয়ালৈকে একো থিৰাং কৰা নাই। তো প্ৰথমতে তো ফ্লেগ হোষ্টিংটো মেইন বস্তু। তো প্ৰথমতে ফ্লেগ হোষ্টিংটো কৰি আহোঁ, কৰি অহাৰ পিছত বাকীখিনি কথা চিন্তা কৰিম। অফিচৰ পৰা আহি ঘৰ পালোহি। এতিয়া আহি পোৱাৰ লগে লগে লগৰকেইটা ফোন কৰিলোঁ যে সিহঁতি ৰৈ আছে বোলে যাবৰ কাৰণে। তো বাইক লৈ এতিয়া ওলাই যাম অকণমান। তো অকণমান ৰাইড কৰিম দেই। তো ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কোনোবাই নতুনকৈ চেনেলটো চাই আছে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি আহি পালোহি আমাৰ চাহুহঁতৰ ঘৰ। চব ইয়াত আমি এতিয়া লগ হৈছোঁ। হয় বতীশ, কেনেকুৱা লাগিছে? দাঁতকেইটা কিন্তু মজা লাগিছে দেই। বাবা নাই, বাবা নাই। তো আমাৰ ৰাইডৰ মেইন মানুহ আজি বতীশ। কালি পুৰা দাড়ি চুলি কাটি একদম চিকচিকীয়া টাক হৈ আছে। কিন্তু আমি দুখীয়া ৰাইডাৰ, আমি চব চেণ্ডেল পিন্ধি ওলাইছোঁ আজি। চব চেণ্ডেল পিন্ধি, আমাৰ জোতা নাই কিনিবলৈ পইচা। অকল এজন ধনী মানুহ আমাৰ লগত আহিছে জোতা পিন্ধি, ৰেড টেপ পিন্ধি পেলাই। এইজনো অকণমান মাল আছে, উডলেণ্ড পিন্ধি লৈছে। বাকী আমাৰ এটা অৱস্থা নাই কি, আমি চেণ্ডেল পিন্ধিয়ে লৈছোঁ আৰু বাইক চাইক খাৰা কৰি লৈছোঁ। আৰু ৰাতিপুৱা ইমানেই বৰষুণ দি আছে, তামাম পানী চবফালে। হাগিবলৈ যাবলৈ নাও লৈ যাব লগা হৈছে। আৰু চাহু খেতি ইমান বঢ়াই দিলি যে কেলে তই? ঘৰকা খেতি হে কাম আছে অলপ। কি আছে বলবম? তো চব ৰেডি হৈ গ'ল, ড্ৰেছ পাতি চবেই একদম চেম ড্ৰেছ কৰি লৈছোঁ আমি এতিয়া। তো আমাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল। এয়া আমাৰ পাৰ্টি, আমি গৈ আছোঁ এতিয়া। আমি এতিয়া আহি পালোহি কাকজান পাইছোহি। তো কাকজান নহয়, লাডৈগড় ভুল হৈ গৈছে। আমাৰ ৰাইজৰ ভোক লাগিলে বোলে, তো অলপ চাহ তাহ খাবলৈ আমি ৰৈছোঁ। নহ'লে চাহু কৃষিত পুৰা ফুল গিয়েৰত আছে, একদম গপু চপু লগাই আহিছে চাহৰ পুৰা। বেটেৰী কি ৰেকৰ্ডিং কৰিছে তেতিয়াহ'লে? এইফালে বত্ৰিছে কালি পুৰা ফেচিয়েল চেচিয়েল কৰি আহিছে, চুলি তুলি কাটি একদম চিকচিকীয়া। অকল তাৰ দাঁতকেইটাহে চিকচিকীয়া, নজা দাঁতকেইটা দেখাটো। আমি এতিয়া আছো চাচা বাবু হোটেল লাডৈগড়। তো ইয়াত এতিয়া চাহ পৰঠা খাই ল'ম। যাবি গ'লে ক কাজিৰঙা যাবি নেকি? হে নাযায়, কাজিৰঙা নাযায়। ৰাইজে পুৰা খানা দিছে। চাহুৱে বোলে প্ৰথমে নেখায়। তই নেখায়, তই ৰুটিহে বিচাৰিছিলি। অঁ মাত্ৰ 20 টকা আছে। ইয়াক বাচন ধুব লগাই দিবি, ইয়াক পইচা নিদিবি। কোনো ইয়াক বাচন ধুব লগাই দিবি, ইয়াক পইচা কোনো নিদিবি। 20 টকা লৈ পৰঠাতকৈ বেছি তই চব্জি খাই দিছ দেখোন। তই পৰঠাৰ লগত চব্জি খাইছ নে চব্জিৰ লগত পৰঠা খাইছ চাহু? कौन है ये लोग? कहां से आते हैं? তো ফাইনেলি আমি আহি পাই গ'লোঁ এয়া চাউলুং চুকাফা কলাক্ষেত্ৰ, স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ। বতীশ পাই গ'লোঁ আহি পেলাই। কি কৰিব পটককৈ পাই বন্ধ হে? তই কালি এনেই ফেচিয়েল কৰিলি, এনেই দাড়ি চুলি কাটি ফেচিয়েল এনেই কৰি আহিলে হে? নদী কিনাৰে কাহা যায়গা নদী? অঁ নিমাতী যাওঁগে ব'ল। ৰাইজে পুৰা ফুল ফটো চটো লাগি গৈছে। খাৰা ভিডিঅ' লাগে নেকি? খাৰা ভিডিঅ' লাগে। 32ত পুৰা 32 উলিয়াই দিছে। তো চুকাফা ক্ষেত্ৰ বন্ধ আছিলে, তো আহি পালোহি এতিয়া আমি নিমাতী ঘাট। আৰু নিমাতী ঘাটত এখন আমাৰ ডিপাৰ্টমেণ্টৰ ফেৰী, ডিপাৰ্টমেণ্টৰ ফেৰীৰ ওপৰত উঠি অকণমান উঠি পেলাই এতিয়া ফটো মাৰিছোঁ। ব্ৰহ্মপুত্ৰ বুকুত পূৰা উঠি লৈছোঁ, দেখিছানে? পূৰা পানী একদম বাঢ়ি আছে। কেনেকুৱা লাগিছে? জবৰদস্ত সঁচা কথা ক'ব পান্দলা। বঢ়িয়া লাগিছে। মই নিমাতী ঘাট অহা নাই, কিন্তু আজি আহি পিনি তই নিমাতী ঘাট অহা নাই? ইনচে মিলিয়ে তো চাহু তই কেনেকুৱা চলাইছ? মজা চলাইছ। বেছিকৈ নুঘূৰাবি, বেছিকৈ ঘূৰাই নি বোলে ঘূৰি গুচি গ'ল বোলে এখন চলি।
গৈ আছে ৰখাব নোৱাৰিবি আৰু তেতিয়া কি কৰিবি तुमसे ना हो पाएगा ও কেপ্টেইন 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 ক'ত যাব এখন চোফা টোফা চব আছে ক'ত মাজুলী দেখা মাজুলী ক'ত আছে ক'ত মাজুলী ক'ত এইয়া মাজুলী সেইয়া আমি মাজুলী পাই গ'লো আহি পেলাই अच्छा हमको सिखा रही এতিয়া আমি এখন আমি নিজে চলাই আহিছোঁ এতিয়া আমাৰ কেপ্টেইন লগত আছে চাহু কেপ্টেইন মনোজ কুমাৰ চাহু বহুত ভাল এই ফেৰী চলাই জাহাজ চলাই জাহাজ বহুত ভাল জাহাজ চলাই আমাৰ মনোজ চাহুৱে পানী জাহাজ সেইখন আহি আছে মাজুলীৰ পৰা দেখিছেনে বঢ়িয়াকৈ আহি আছে মানুহ ফেৰী গাঁওবুঢ়াই পূৰা যোগাৰ লৈ আহিছে আমাৰ এতিয়া ধুনীয়াকৈ বুট চুট খাই লওঁ হৈ গ'ল এতিয়া ভোক লাগিছে অকণমান ইয়াৰ পৰা ওলাই যাওঁ ওলাই গৈ পেলাই খানা পিনা খাই ল'ম খাই পেলাই আকৌ আমি ৰিটাৰ্ণ হ'ব লাগিব তো বিৰাট বঢ়িয়া লাগিলে তো ফাইনেলি মানে ইমান ধুনীয়া জেগা এটাত পাম বুলি ভবা নাছিলোঁ তো চুকাফা ক্ষেত্ৰতো নাপালোৱে তো আমি এতিয়া জাহাজ চাই নামি আহিলোঁ আৰু এতিয়া খানাটো খাই লওঁগৈ বহুত দেৰি হৈ গ'ল ভোক লাগিছে এতিয়া আমি আহি পালোঁহি এখন সৰু হোটেল নিমাতী ঘাট মাজুলী এই মজা খানাটো খাই লওঁ ইয়াতে তো একদম গৰম গৰম ভাত আহি গ'ল দাইল এইটো কি দিছে এইটো ঔটেঙা নে কাঠ কিবা আছে নেকি ঔটেঙা আৰু কচু ঔটেঙা কচু এইফালে প্লেইন দাইল তাৰপৰা শুকলতি শাকৰ ভাজি তাৰপৰা বাঁহৰ গাজ টেঙা মাছৰ পেটু ভাজি মাছৰ পেটু ভাত পাপৰ চাহু কেনেকুৱা লাগিছে মাছ কি খাবি যদি মই মাছ সৰু মাছ এক প্লেট ভাজিব দিওঁ পিঁয়াজ চিয়াজ দি পেলাই মিক্স কৰি পেলাই চব অঁ এক প্লেট বঢ়িয়াকৈ ভাজি দিয়া একদম বঢ়িয়া খানা দিছোঁ দেই মজা লাগিছে নাই একদম পূৰা ঘৰুৱা খানা একদম মা মছলা একো নাই একদম বঢ়িয়া এতিয়া মাছ ফ্ৰাই হৈ গ'ল দি দিয়ক এইটো মাছ অঁ এক প্লেট একদম সৰু লোকেল মাছ ফ্ৰাই ব্ৰহ্মপুত্ৰ মাছ হা অঁ 1 লিটাৰ দি দিয়ক ডাঙৰ ফ্ৰিজত আছে নেকি অঁ হ'ব মজা খানা একদম বঢ়িয়া ঘৰুৱা খানা একদম টিপটপ খানা ইমানেই টেষ্টি আছিল কাৰো থালিত একো নাই চব উদং কৰি দিলে একদম চব চফাকৈ খালে খাই দিলোঁ এতিয়া এতিয়া বিল কিমান হ'ল 550 টকা চবেই খাই পেলাই 5টা মানুহ খাইছোঁ একদম পূৰা ভৰপেট খানা মাছ খালোঁ 1 প্লেট কণী আমলেট 3টা 4টা লৈছোঁ আৰু পূৰা পানী চানী ভাত খাই একদম বঢ়িয়াকৈ মাত্ৰ 550 টকা তো নিমাতী ঘাট আহিলে যদি ভাত খাব বিচাৰে তেতিয়া সৰু হোটেলত আহি পেলাই মানে ভাত খাব পাৰিব একদম টিপটপ খানা একদম ঘৰুৱা খানা আমাৰ থালিখন চালে গম পাব কিমান বঢ়িয়া হৈছিলে খানা একোৱে নাই দেখিছেনে এতিয়া ভাত খাই নিমাতী ঘাটৰ পৰা ওলাই আহিলোঁ আহি পেলাই অকণমান জেগা এডোখৰ পাইছোঁ বৰ ধুনীয়া জেগা এডোখৰ দেখিছেনে একদম ব্ৰহ্মপুত্ৰ পাৰত আপুনি ইয়াতে অলপ দেৰি ৰেষ্ট লৈছোঁ তো আধা ঘণ্টামান ইয়াতে ৰেষ্ট ল'ম এতিয়া মজা লাগিছে চাহুটো পূৰা ঘূৰিয়ে দিছে ইয়াত ধুনীয়া জেগা একদম ব্ৰহ্মপুত্ৰ পাৰত ব্ৰহ্মপুত্ৰ পানীৰ সোঁত দেখিছেনে কিমান সোঁত আছে একদম হৰহৰাই বৈ আছে একদম আৰু আমাৰ এই বঙালী আগলৈ গুচি অকলে অকলে থাকি ভাল পাইছে তাৰ মানুহজনীলৈ খুব মনত পৰিছে বোলে মজা লাগিছে কিন্তু দেই বিৰাট সুন্দৰ জেগা একদম নিৰিবিলি জেগা পৰীক্ষিত অঁ আমি ব্ৰহ্মপুত্ৰৰ মাজত সেইফালেও ব্ৰহ্মপুত্ৰ দেখিছা নাই সেয়া ব্ৰহ্মপুত্ৰ সেইফালে আছে এইফালে চাৰিওফালে ব্ৰহ্মপুত্ৰ একদম চাৰিওফালে ব্ৰহ্মপুত্ৰ অঁ আমি এতিয়া মিনি চাহু একদম আল্টিমেট দিব মানে কয় মানে একদম চাহু এইকেইটা আল্টিমেট তাহলে মুজ পাত খাই গৈছে মানে পূৰা ফুলি গৈছে গোৱা পিছত চাহু শুই আছে এতিয়া মিনি মাজুলী পৰীক্ষিত কয় এই চাইডত ল'ৰা কেইটামান সিহঁতি কি বনাই আনি খাইছিলে সেইটো মানে এতিয়া হা আমাকো মাৰি দিয়ে ধুনীয়া ধুনীয়া ফটো কেইটামান হয় নাই আমি কি মাহী মাকৰ ল'ৰা নি হয় তোৰ লগৰ ফেমিলি মানুহ নাহিলে খুব ভাল পাইলোঁ ওচৰতে কেইটামান বহি আছিলে সেইকেইটা আমাৰ কথা শুনি এইকেইটা পলাল অঁ ফাইনেলি আমাৰ 15 আগষ্টৰ ৰাইড আজি খতম হ'ল এতিয়া ইয়াত এতিয়া আমি চব এতিয়া ঘৰা ঘৰি যাম আৰু বহুত দেৰি হৈ গ'ল ব্ৰহ্মপুত্ৰৰ পৰত পূৰা মস্তি টাইম অলপ ৰেষ্ট কৰিলোঁ ব্ৰহ্মপুত্ৰৰ পৰা ৰিচাৰ্জ হৈ গ'ল এতিয়া আমাৰ এতিয়া আমি এতিয়া চব ঘৰা ঘৰি যাওঁ আৰু ভাগৰ লাগিছে তো আকৌ লগ পাম খুব সোনকালে নতুন এটা ভিডিঅ'ত টিল দেন বাই বাই